हेलो फ्रेंड्स मिस्टर AK ब्लगर चेनेलটোলৈ সকলোকে স্বাগতম জনাইছো আশা কৰিছো সকলোৱে ভালে কুশলে আছে फ्रेंड्स আজি অলপ ওলাই আহিছো ভাবিছো পূজাৰ বতৰ কোট কি ওলাইছে এবাৰ চাই আহো গতিকে বলক মোৰ লগত আপোনালোকেও সহযোগ কৰক কোট যাও কি কৰো আপোনালোকেও চাই থাকক এতিয়া আমি আহি এয়াৰপোৰ্ট ৰাস্তাটো সোমাইছো এয়াৰপোৰ্ট ৰাস্তাটোৰে আমি গৈ আছো বৰ্তমান রাস্তাটো খুব খালি যাই ভাল লাগে ইয়াত পরিবেশটো বহুত ভাল লাগে फ्रेंड्स গতিকে আমি গৈ আছো আপোনালোকে চাই থাকক এনেকে যাই বহুত ভাল লাগে ৰাস্তাটো এনেকুৱা পরিবেশ ৰাস্তাৰ কানে কানে যিবিলাক গছ-গছনি আছে এইবিলাকটো আৰু প্ৰাকৃতিক সৌন্দৰ্যই ভাল লাগি যায় ইয়াত গাড়ীৰ ভিৰ খুব কম এয়াৰপোৰ্ট ৰাস্তা আছে আহি আমি VIP পালো VIP ইয়াত গাড়ীখন ৰখাই মই খোজকাঢ়ি আহি আছো এতে এখন নাৰ্সাৰী দেখিছো फ्रेंड्स নাৰ্সাৰীখন দেখুৱাই আছো আপোনালোকক এইখনে নাৰ্সাৰীখন কিন্তু তাত লিখাই আছে ভিতৰত যাব সোমাইছিলো খুজিছিলো তাত লিখাই আছে বিনা অনুমতিত প্ৰৱেশ নিষেধ এই কাৰণে আমি এইখন দোকানতে আহিলো এইখন বিশ্বকৰ্মাৰ গোটেই মূৰ্তি ইয়াত আছে একবাৰ ভিতৰত যা চাৰাব ভিতৰতো কিবা কিবি আছে দেখোন এইবিলাক ধুনীয়া ও দাদা শুই আছে ভাগা লাগছি চাগে আজি নামাতো দিয়ক আছে এইটো 2-3 দিন আৰু একদিন আহিম আজি কথা নহয় বাৰু फ्रेंड्स বলক আমি জিয়া ৰিটাৰ্নে হও আমি নহল আমি এতিয়া যাম ঘৰলৈ গতিকে মই আহিছিল একচুয়ালি প্ৰতিমাৰ দোকানখনত আকৌ সুধিব নাপালোই নহয় দাদাও ভাগৰি আছে আৰু যেহেতুকে 2-3 দিন মান আছে গতিকে কালি পৰহি মানে আহিও মই কথা হ'ব পাৰিম বা লৈ যাব পাৰিম সেই কাৰণে ৰিটাৰ্ন হৈ গুছি আহিলো এতিয়া আমি গৈ আছো ঘৰলৈ फ्रेंड्स চাও কি ধুনীয়া খালি ৰাস্তা ইমান ডাঙৰ ৰাস্তা তাত গাড়ী খুব কমই এই কাৰণে ভাল লাগে গাড়ী চলাই এইবিলাক আপোনালোকে পৰিবেশটো একবাৰ চাই লওক এটো ভিআইপিৰ পৰা ৰিটাৰ্ন আহিছো মই এটা অলপ পিছতে ৰাণী গেট পাম এইবিলাক কি ধুনীয়া পৰিবেশ বৰ্তমান আহি আছো আমি ৰাণী পাম আৰু এয়া বৰ্তমান আমি আহি আছো মুকলি আকাশৰ তলত ইমান ধুনীয়া সৌন্দৰ্য বিল্ডিং বিলাকটো আৰু ভাল লাগে বা ইমান ধুনীয়া পৰিবেশ ওখান পাহাৰ ওয়াও এনেকে আহি খুবই ভাল লাগে फ्रेंड्स এই বা বেটৰ একটা দোকান বঢ়িয়া লাগিছে ফ্ৰেন্ড এনেকে সদায় আহিব পাৰিলে ভাল লাগে কিন্তু নোৱাৰো যে এইটো বিল্ডিংটো চাওকছো কি ধুনীয়া বিল্ডিং বাপৰে বাপ ও এতিয়া আমি আহি পালো আমি এতিয়া ৰাণী গেট পাৰ হৈ আহিছো আহি এতিয়া আমি আজাৰাই পাম গতিকে ভাল লাগিছে পৰিবেশটো গোটেইখিনি এইবিলাক এইটো এটা সায়েন্স মিউজিয়াম নেকি এইটো ভাল লাগিছে ৰাস্তাৰ কিনাৰতে ই ৰিক্সা বিলাকটো বাপৰে আজিকালি হিহঁতেই পাত্তা নিদিয়া হৈছে ও দাদাই গাড়ী পোৱা নাই বুদ এটা এগ্ৰিকালচাৰ অফিচ আছে ৰব এইটোৱে অলপ আগত গেটটো আছে বাকি আপোনালোকক অলপ দেখুৱাম বাৰু এই বেগে চাওকচোন সেউজীয়া চেৰি ঘৰকেইটা তাতে হয়তো হে কৰিছে কৃষি বিজ্ঞান নে কি আছিল সেগেটো আমি গেটটো চালে গম পাম ৰব কি আছিল তৎক্ষণাত মনত নপৰে হয় কৃষি বিজ্ঞান চেণ্টাৰ এইটোৱে কামৰূপ কৃষি বিজ্ঞান চেণ্টাৰ এতিয়া আহি আমি আজাৰা পাম फ्रेंड्स আজিলৈ এইখিনিয়ে বাৰু